প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী আমাৰ বহু প্ৰতীক্ষিত যিখিনি নিযুক্তি আছিল সেই নিযুক্তিখিনি আমি সমাপন কৰোঁ আৰু ইয়াৰ লিষ্টখন চূড়ান্ত কৰাৰ কাৰণে আমি প্ৰথমতে গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ফলাফল ঘোষণালৈ অপেক্ষা কৰিবলগীয়া হয় কাৰণ আমাৰ হাতত তথ্য আহে যে যিসকলে ইউ পিত এপ্লাই কৰিছে তেওঁলোকে GT2 এপ্লাই কৰিছে আমি যদি আগতীয়াকৈ LP UP ৰিজাল্ট দি দিওঁ দিয়াৰ পাছত আমি যিসকলক বাছনি কৰিম তেওঁলোক যদি আকৌ GT2 বাছনি হয় তেতিয়াহ'লে তেওঁলোকে চাকৰিটো এৰি গুচি যাব কাৰণ এইটো এটা ব্যয়বহুল আৰু দীঘলীয়া কষ্টকৰ প্ৰক্ৰিয়া গতিকে যাতে কোনো ধৰণৰ অভাৰলেপিং নহয় তাৰ কাৰণে আমি যথেষ্ট যত্ন ল'ব লগা হৈছিল ইতিমধ্যে গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ তালিকাখন চূড়ান্ত হোৱাৰ পাছত আমি তেওঁলোকক আহ্বান জনাওঁ তেওঁলোকক উইথড্ৰ কৰিবৰ কাৰণে প্ৰায় 800 কেণ্ডিডেট তেওঁলোক ইয়াৰ পৰা উইথড্ৰ কৰাৰ পাছত আমি LP UPৰ তালিকাখন চূড়ান্ত কৰি আজি আমি সফলতাৰে নিযুক্তিসমূহ বিতৰণ কৰিবলৈ সক্ষম হৈছোঁ আৰু যিসকল বাছনিত উঠিছে যিসকলে নিযুক্তি পাইছে তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ পৰ্টেলৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু খুব সোনকালে আমি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পত্ৰ আমি বিতৰণ কৰিম সম্ভৱতঃ 13 তাৰিখ কাৰণ ইয়াৰ কাৰণে আমি তেওঁলোকৰ ডিষ্ট্ৰিক্ট চিলেকশ্যন আমি প্ৰত্যেককে আমি অপশ্যন দিব লগা হৈছে আৰু কিছুমান পদ সকলো জিলাত নাই বিশেষকৈ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্টসমূহ সকলো জিলাত নাই গতিকে এইটো এটা নতুন আমি ছফ্টৱেৰ বনাই পেলাই তেওঁলোকক জিলাৰ অপশ্যনবিলাক দিবলৈ দিলোঁ আৰু জিলাৰ অপশ্যনখিনি দিয়াৰ পাছত মেৰিটৰ ভিত্তিত তেওঁলোকে হোম ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ পাব প্ৰত্যেককে আমি হোম ডিষ্ট্ৰিক্টতে নিযুক্তিটো দিবৰ কাৰণে চেষ্টা কৰিম কিন্তু হোম ডিষ্ট্ৰিক্টত যদি পৰ্যাপ্ত সিমানখিনি পদ নাথাকে খালী পদ নাথাকে তেনেহ'লে কাষৰ ডিষ্ট্ৰিক্টলৈ আমি তেওঁলোকৰ ছেকেণ্ড প্ৰিফাৰেঞ্চ থাৰ্ড প্ৰিফাৰেঞ্চ এনেধৰণে আমি এটা ফৰ্মুলা য'ত সম্পূৰ্ণ স্বচ্ছতা থাকিব কাৰো কোনো হস্তক্ষেপ নাথাকে গতিকে মেধাৰ ভিত্তিত গৃহ জিলাত আমি শিক্ষক শিক্ষয়িত্ৰীসকলৰ নিযুক্তি দিম কিন্তু জিলাখনৰ ভিতৰত তেওঁলোকে ক'তখন স্কুলত নিযুক্তি পাব তাৰ কাৰণে জিলা পৰ্যায়ত এখন কমিটি থাকিব কাৰণ আমি নিড বেছ যিবিলাক বিদ্যালয়ত খালী আছে পদ তাতে আমি নিযুক্তি দিব লাগিব গতিকে সেই কমিটিখনে পোষ্টিংখিনি চূড়ান্ত কৰিব অভিভাৱক মন্ত্ৰীৰ অনুমোদন সাপেক্ষে আমি স্কুল এলটমেণ্টখিনি জিলা পৰ্যায়ত কৰিম অহাকালিলৈ আমাৰ চৰকাৰৰ এটা ডাঙৰ কাৰ্যসূচী আছে যে 33,000খন সুলভ মূল্যৰ দোকানত আমি তেওঁলোকক সুলভ মূল্যত মচুৰ দাইল চেনি আৰু নিমখ এইটো দিয়াৰ ব্যৱস্থা কৰিছোঁ গতিকে কাইলৈ 10 বজাত মাননীয় মুখ্যমন্ত্ৰীয়ে সেই আঁচনিখন উদ্বোধন কৰিব 11 তাৰিখেও আমাৰ অন্য এটা কাৰ্যসূচী আছে গতিকে আমি 13 তাৰিখ দিনটো ধাৰ্য কৰিছোঁ